মুখ্যমন্ত্ৰীয়ে যোৱা কালি আমি বক্তব্য ৰখা দেখিছোঁ আৰু এই বক্তব্যৰ পিছত এইটো উপলব্ধি হৈছে যে বিষয়টো এপেক্স বেংকৰ কেলেংকাৰী নকৰি তেওঁলোকে এইটো এটা মুছলমান আৰু এটা মানে সংবাদ গোষ্ঠীক তেওঁলোকে লক্ষ্য কৰি লৈছে। গোটেই বিষয়টোৰ মূল যিটো মানে আচলতে বিভিন্ন স্বজন তোষণ দুৰ্নীতি কেলেংকাৰীৰ কথাবোৰ জল পটপটকৈ যেতিয়া ওলালে তথ্যপূৰ্ণভাৱে তথ্যসমৃদ্ধভাৱে আমি উপস্থাপন কৰিলোঁ বা বিভিন্ন সংবাদ গোষ্ঠীয়ে যেতিয়া উপস্থাপন কৰিলে তেতিয়া তেওঁলোকে ইয়াৰ পৰা আঁতৰিব নোৱাৰি মুখলজ্জা ঢাকিবৰ কাৰণে বিষয়টো মুছলমান কেন্দ্ৰিক কৰিব খুজিছে, বিষয়টো এটা ৱেব পৰ্টেল কেন্দ্ৰিক কৰিব খুজিছে, সাংবাদিক কেন্দ্ৰিক কৰিব খুজিছে আৰু যোৱাকালি এই বক্তব্যৰ যোগেদি তেওঁৰ সাম্প্ৰদায়িকতা আৰু এই বিষয়টোত তেওঁলোকে ইয়াৰ পৰা ফালৰি কাটিবলৈ বা পলাবলৈ চেষ্টা কৰিছে। কিন্তু আমি এই বিষয়টোক লৈ যুঁজি আছিলোঁ, যুঁজি থাকিম। আমাৰ সংগ্ৰাম ইতিমধ্যে হৈছে আৰু বিভিন্ন কথা বতৰা যিমানবোৰ টকা পইচাৰ খেলি মেলি আছে লেনদেনৰ এইবোৰ লাহে লাহে আৰু আমি তথ্য ৰাইজক দিম। কেনেকৈ কি কৰিলে তেওঁলোকৰ বাগান কিনাৰ কেলেংকাৰী বা এনেকুৱা বিভিন্ন ধৰণৰ বাগানৰ লগত কেলেংকাৰী জড়িত হৈছে, এইবোৰৰ লগত মুখ্যমন্ত্ৰী জড়িত, মুখ্যমন্ত্ৰীৰ পত্নী জড়িত, কেনেকৈ পইচা ওলাই যায় যাৰে তাৰে একাউণ্টত, এই গোটেই কথা বতৰাবোৰ হাতত তথ্য আছে নহয়। এপেক্স বেংক যিহেতু এটা জাতীয় অনুষ্ঠান, সেইটোক আচলতে মুছলমান আৰু এনেকৈ ধৰণে যদি বিতৰ্ক কৰি থাকে অনুষ্ঠানটো কেনেকৈ ধৰণে ঠিক আছে? চাওক, এপেক্স বেংক আমাৰ অনুষ্ঠান, এইটো এটা জাতীয় অনুষ্ঠান, এইটো এটা জাতীয় সম্পদ হিচাপে গঢ়ি ৰাখিব লাগিব। আমাৰ টকা পইচা, অসমৰ মানুহৰ টকা পইচা তাত ৰখা হয়। গতিকে এই অনুষ্ঠানত মুখ্যমন্ত্ৰী, তেওঁৰ পৰিয়াল, তেওঁৰ সাংগু পাংগুসকলে যেনেকৈ ধ্বংস কৰিব খুজিছে এই কথা কেতিয়াও হ'বলৈ দিয়া নহয়। ইয়াৰ বিৰুদ্ধে সংগ্ৰাম চলিব আৰু প্ৰকৃত সত্য উদঘাটন হ'বই। সেইকাৰণে আমি দেশৰ প্ৰধানমন্ত্ৰীক কৈছোঁ এনেকুৱা ধৰণৰ যিবোৰ দুৰ্নীতি, যিবোৰ স্বজন তোষণ কেলেংকাৰী এইবোৰৰ বিষয়ে চকু দিয়ক আৰু দোষী ব্যক্তিসকলক তেওঁলোকে তদন্ত কৰি কৰায়ত্ব কৰাৰ কাৰণে বা শাস্তি ব্যৱস্থা কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক।